हेलो एवरीवन की खबर आपनालोকৰ আজি মই বগৰী টেঙা বনাম মাছৰ লগত ভিডিওটো শেষলৈকে চাব এই আলু দুটা মই ধুনিয়াকে ধুই আনিলো ধুই আনি সৰু সৰুকে কাটি লৈছো এক কুকাৰত দি দিছো বইল হ'বৰ কাৰণে আৰু এই মই মাছ লৈছো মাছখিনি ধুনিয়াকে ধুই আনিলো মাছখিনিতে হালধি নিমখ সানি ললো ইয়াত এখিনি এতিয়া মই ফ্ৰাই কৰিম আৰু এই মোৰ তেল গৰম হৈ গল মাছ ফ্ৰাই কৰিবৰ কাৰণে ফালে মোৰ আলুখিনিও বইল হৈ গল এখিনিত এতিয়া মই গৰম পানী দিম আলুখিনিত আৰু এই বগৰী দেখিছে নহয় 10-15 টা মান লৈছো এখিনি বগৰী মই এনেকে ভাগি লৈছো আৰু আলুখিনিত যে মই গৰম পানীখিনি দি থৈছিলো বুলি কৈছিলো তাতে এই বগৰীখিনি মই দি দিম আৰু এয়া চাওকচোন আলু আৰু বগৰী মিশ্ৰণখিনি এতিয়া মই কেৰাহী পাতি দিলো তেল গৰম হৈ গল ইয়াতে শুকান জলকীয়া দিছো আৰু মই ইয়াতে সৰিয়হ কেটামান দিম আৰু এতিয়া এইখিনি মিশ্ৰণখিনি ইয়াতে মই দি দিলো খিনি এতিয়া মই ভালকে উতলিবলৈ দিম আৰু সোৱাদ অনুযায়ী নিমখ দি দিলো হালধিও দি দিছো আৰু এইখিনি এটা উতল আহোঁতে মই ইয়াতে মাছ দি দিম বগৰী টেঙা মাছৰ লগত ৰেডি ভিডিওটো চাই কেনেকুৱা পাইছে কমেন্ট কৰি জনাব আৰু লাইক এটা কৰি দিব আজিলৈ ভিডিওটো ইমানেই আছিল বাই